নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ আপোনালোক সকলোকে আজি মই মোৰ এই ভিডিঅ'টোত উদাসীনতা সম্পৰ্কে কিছু আলোচনা কৰিম বুলি ভাবিছো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব যদি হে ভিডিঅ'টো ভাল পায় তেতিয়াহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু যদি হে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো আমি ভিডিঅ'টোলৈ আগবাঢ়িছো উদাসীনতা এটা এনেকুৱা ৰোগ যিটো হলে আমাৰ একো কৰিবলৈ মন নাযায় একোতে ৰুচি নাথাকে একো কাম কৰিবলৈ আমি উৎসাহিত নহওঁ আমাৰ মানে একো খাবলৈ মন নোযোৱা হয় ভালকে শুব নোৱাৰো ৰাতি এনেকুৱা হয় আৰু এই উদাসীনতাই যেতিয়া সীমা চেৰাই যায় তেতিয়া আমাৰ মনলৈ আত্মহত্যাৰ ভাবো আহে আৰু এনেকুৱা উদাসীনতাৰ শিকাৰ হয়তো আমি সকলোৱে কম বেছি পৰিমাণে হওঁ জীৱনত আৰু তেতিয়া আমাৰ ইমানেই নিৰাশাৰ ভাব আহে যে আমি সব কাম বাদ দি সব কাম আধৰুৱা কৰি পেলাই আমি পেলাই থৈ দিওঁ আৰু এনেকুৱা মানে এঠাইত যেন জুপুকা মাৰি আমি কৰবাত বহি থাকিম আমাৰ এনেকুৱা লাগে একো কাম কৰিবলৈ মন নোযোৱা হয় আৰু ইয়াৰ কাৰণে আমাৰ সকলো কামেই আধৰুৱা হৈ যায় আমাৰ সকলোৰে লগতে এনেকুৱা হয় আচলতে এই উদাসীনতা কিয় আহে কিয় আমি উদাস হৈ পৰোঁ আৰু কেতিয়াবাতো কোনো কাৰণ নোহোৱাকৈ আমি উদাস হৈ পৰোঁ ইয়াৰ পৰা পৰিত্ৰাণৰ একো উপায় নাই নেকি বাস্তৱত উদাসীনতা এটা মনৰ এনেকুৱা অৱস্থা য'ত আমাৰ দুখ কষ্টবোৰৰ কাৰণ আমি বাহিৰত দেখা পাওঁ আচলতে আমি ভাবো যে বাহিৰৰ পৃথিৱীখন বেয়া বাহিৰৰ পৃথিৱীৰ মানুহবোৰ বেয়া বাহিৰৰ পৃথিৱীৰ পৰিস্থিতি অনুকূল নহয় আমাৰ কাৰণে সব পৰিস্থিতি প্ৰতিকূল আৰু হেতুৰ কাৰণে আমি বেছিকৈ দুখ কষ্ট ভোগ কৰিবলগীয়া হয় আমি আমাৰ আশেপাশে থকা মানুহবোৰৰ ব্যৱহাৰৰ ফলত আমি কেতিয়াবা উদাস হৈ পৰোঁ কেতিয়াবা আমাৰ অফিচৰ সহকৰ্মীৰ আমাৰ প্ৰতি কৰা আচৰণৰ ফলত আমি উদাস হৈ পৰোঁ কেতিয়াবা আকৌ সমাজৰ মানুহবোৰৰ আমাৰ প্ৰতি কৰা আচৰণৰ কাৰণে আমি উদাস হৈ পৰোঁ মুঠতে এনেকুৱা বিভিন্ন বাহ্যিক কাৰণৰ ফলত আমি উদাস হৈ পৰোঁ আৰু যেতিয়া দুখৰ কাৰণ আমি বাহিৰত দেখা পাওঁ তেতিয়া তাক নোহোৱা কৰাৰ কোনো উপায় আমাৰ হাতত নাথাকে আমি সময় পৰিৱৰ্তন কৰিব নোৱাৰো মানুহৰ আচৰণো আমি ঠিক কৰিব নোৱাৰো যোন যেনেকুৱা সি তেনেকুৱাকৈ থাকিব আমি নিজক পৰিৱৰ্তন কৰিব পাৰোঁ আমি নিজৰ ভিতৰতে ইয়াৰ মানে সমাধানটো বিচাৰিব লাগিব আমাৰ পৰিস্থিতি আমি নিজেই গঢ় দিব পাৰোঁ আৰু সমাজ কেতিয়াও কাৰো শত্ৰুও নহয় বা কাৰো মিত্ৰও নহয় সমাজে যাৰ পৰা লাভ পায় সমাজ তাৰেই মিত্ৰ হৈ পৰে গতিকে আমি আমাৰ অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ সবতকৈ আগে নিজক পৰিৱৰ্তন কৰিব লাগিব আমি যদি সেই মানুহবিলাকৰ বা সেই সমাজৰ নকাৰাত্মক দিশবিলাক আমি যদি সকাৰাত্মক হিচাপত লওঁ বা পজিটিভলি লওঁ আৰু যদি সেই বেয়া অৱস্থা বা প্ৰতিকূল অৱস্থাক আমি যদি গুৰুত্বপূৰ্ণভাৱে নলৈ পেলাই নিজৰ কাম কৰি জীৱনত আগবাঢ়ি যাওঁ তেতিয়া এইবোৰ কাৰণে আমাৰ ওপৰত একো প্ৰভাৱ পেলাব নোৱাৰে এবাৰ ভাবি চাবচোন সকলোৱে কথাখিনি আৰু আজিৰ পৰাই নিজক একবাৰ বদলাই চাওকচোন কিজানি আপোনালোকৰ জীৱনৰ পৰা উদাসীনতা আঁতৰি যায়